মোবাইলত নমস্কাৰ জনালোঁ আৰু ইয়াতে যিহেতু গুৰু জয়ন্তী উপলক্ষে আপোনালোকে আজি ভাওনা এখন আয়োজন কৰিছে সেইটো ভাল প্ৰশংসনীয় পদক্ষেপ গতিকে আমাৰ আলোৰ মঞ্চ বুলি এখন মঞ্চ আছে এটা গ্ৰুপ আছে তেওঁলোকৰ পৰা আজি এই ভাওনাখনৰ ওপৰত এটা ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সমগ্ৰ ভিডিঅ'খিনি যিমানখিনি পায় তেওঁলোকে চেষ্টা কৰিছে গতিকে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এই সুন্দৰ পদক্ষেপটো লৈছে গুৰু জয়ন্তীৰ লগত সংগতি ৰাখি গতিকে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে এই ভাওনাখনৰ মানে পতাৰ যিটো তাৰ মূলৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যখিনি আৰু লগতে এই নামঘৰটোৰ বিষয়ে অকণমান আপুনি যদি জনাই দিয়ে আমাৰ ইউটিউবৰ ৰাজ্যখিনি ভাল পাব। মই পোনপ্ৰথমে নামঘৰ ভাগৰ কথা কৈছোঁ। আমাৰ ৰাইডিঙিয়াত যথেষ্ট সংখ্যক নামঘৰ আছে। এইটো আমাৰ দেউৰী চুক ঘৰ বুলি কয় আৰু এইটো দেউৰী চুকৰ নামঘৰ আৰু আমাৰ ইয়াত যিমান অঞ্চলত নামঘৰ আছে যথেষ্ট সংখ্যক নামঘৰ আছে বুলি মই কৈছোঁৱেই। তাৰ ভিতৰত এইটো এটা অন্যতম ডাঙৰ নামঘৰ, যথেষ্ট ডাঙৰ। আপুনি মন কৰক ইয়াৰ পৰা যদি তালৈকে চায় যে কিমানখিনি ডাঙৰ আৰু ইয়াত আজি কিমানখিনি ৰাইজ গোট খাইছে। আমি ভাওনাখন পতাৰ মূল উদ্দেশ্যটোৱে হ'ল যে আমি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি কথাবোৰ মুখত ক'লে নহ'ব, আমি এইটো কাৰণে নতুন প্ৰজন্মটোক আগুৱাই আনিব লাগিব। আৰু এই নতুন প্ৰজন্মটোক আগুৱাই আনিবলৈ কেনেকৈ পাৰিম? এতিয়া আমাৰ যিসকল বৃদ্ধ হৈ গৈ আছে তেখেতসকলৰ পৰা আমি শিকিব লাগিব, হয়নে নহয় বাৰু? এতিয়া আমি এবাৰ প্ৰথম প্ৰচেষ্টা এইটো কাৰণে হাতত লৈছোঁ আৰু আপুনি মন কৰিব যে ইয়াত সকলো 6, 7, 8 মাত্ৰ 2জনমান ডাঙৰ ল'ৰা আছে। কেইজনমান 4জনৰ বাহিৰে বাকী চব আপোনাৰ এই আণ্ডাৰ 8 ল'ৰা ছোৱালী। তেওঁলোকক ইয়াত আমাৰ কেইবাজনো আমাৰ প্ৰশিক্ষকে শিকাইছে কেইবাদিনো ধৰি পেলাই। শিকোৱাৰ অন্তত আজি মই ভাবোঁ তেওঁলোকে কিমান সফল হ'ল এইটো আমি আজি ক'ব নোৱাৰোঁ, এইটো কাইলৈ ৰাইজে ক'ব। ইয়াৰ ফলাফলটো কি হ'ল বা ইয়াৰ পৰা আমাৰ উঠি অহা প্ৰজন্ম উপকৃত হৈছে নাই সেই কথাটো সময়ে ক'ব, হয় নহয়? কিন্তু আমাৰ কথা হ'ল কি, সময়ে কোৱাটোলৈ নহয়, আমি সময়ত কি কৰিছোঁ সেইটোৱে মূল কথা। আমি কি কৰিছোঁ সময়ে ক'ব, সেইটো নালাগে। আজি যদি আমি কাম নকৰোঁ সময়ে ক'ব বুলি হাত সাৱটিটো বহি থাকিলে নহ'ব, হ'ব জানো? সেইটো কোনো কাৰণতে হ'ব নাই, এইটো অসম্ভৱ কথা এটা। আৰু বহুত আপুনি পাব সংস্কৃতি ৰক্ষাৰ কাৰণে বহুত লেকচাৰ মাৰে, কিন্তু আপুনি চাব সিহঁতৰ ঘৰৰ কিমান ল'ৰা ছোৱালী আচলতে এই বিষয়বিলাকত জঁপিয়াই পৰিবলৈ দিয়ে। সেইবিলাক বেছিভাগ মানুহে দেখিব আপোনাৰ নিজৰ ল'ৰা ছোৱালীক আপোনাৰ কি কৰে ভাল স্কুলত পঢ়ুৱাই ভাল হেৰিয়াত পঢ়ুৱাই তাত ৰাখে আৰু এই নিম্ন মধ্যবিত্ত বা তাৰ ল' ক্লাছৰ মানুহখিনিয়ে এই সংস্কৃতি ৰক্ষাটোৰ কাৰণে জঁপিয়াই পৰে। সেইটো একদম অতি ধ্ৰুৱ সত্য কথা। আৰু আজিও আপুনি মন কৰিব যিসকল ভাৱৰীয়া মই কৈছোঁ ইয়াৰ 60% ভাৱৰীয়াই খুব মানে নিজাকে দেশযোগ বুজাবলৈ যথেষ্ট কষ্ট কৰিছে, মই এইটো একদম স্পষ্টভাৱে ক'ব পাৰোঁ। গতিকে আজিৰ দিনটোত আমি এইটো কাৰণে ছাকচেছ বুলি ভাবিম যে যথেষ্ট সংখ্যক দৰ্শক এতিয়াও মজুত আছে। মানে মানুহখিনিক যে তেওঁলোকে ধৰি ৰাখিব পাৰিছে এইটো কিন্তু ডাঙৰ কথা। তাৰমানে কি মানুহখিনিয়ে কেতিয়া ধৰি ৰাখিব পাৰিব? যেতিয়া মানুহখিনিয়ে এই অনুষ্ঠানভাগ চাই নিজকে সন্তুষ্ট লভিব, তেতিয়াহে পাৰিব। এনেইতো কেতিয়াও মানুহ